মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত অৰ্থাৎ ক্লাছ নম্বৰ 9ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰা হৈছিল। আজি আমি সেই একেটা বিষয়ৰ ওপৰত আলোচনা কৰিম। ধৰা পৰীক্ষাত প্ৰশ্ন এটা আহিল, সন্তুলিত সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? উত্তৰটো এনেধৰণে হ'ব। জীৱৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একেই। সেই সমীকৰণবোৰক সন্তুলিত সমীকৰণ বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে কিয়নো ৰাসায়নিক বিক্ৰিয়া এটাত পদাৰ্থৰ ভৰ সৃষ্টি হ'ব নোৱাৰে, ধ্বংস হ'ব নোৱাৰে বৰৰ নিত্যতা বিধি মতে। গতিকেই বিক্ৰিয়ক পদাৰ্থবিলাকৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান কৰিবৰ বাবেই ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে। এইবাৰ আমি আলোচনা কৰিম তাপগ্ৰাহী বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা। তাপগ্ৰাহী বিক্ৰিয়া জীৱৰ বিক্ৰিয়াত তাপৰ শোষণ হয়, সেই বিক্ৰিয়াবিলাকক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে কেলছিয়াম কাৰ্বনেটক তাপ দিয়াৰ পিছত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয়। এই বিক্ৰিয়াটোত কেলছিয়াম কাৰ্বনেটে তাপ শোষণ কৰাৰ পিছত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে। গতিকে এনেধৰণৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। আনহাতে তাপবৰ্জী বিক্ৰিয়া জীৱৰ বিক্ৰিয়াত তাপৰ সৃষ্টি হয়, সেই বিক্ৰিয়াবিলাকক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে কেলছিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ ফলত কেলছিয়াম হাইড্ৰক্সাইড আৰু তাপ সৃষ্টি হ'ব। এই বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ কেলছিয়াম অক্সাইড আৰু পানীৰ মাজৰ বিক্ৰিয়াৰ ফলত কেলছিয়াম হাইড্ৰক্সাইড লগতে তাপৰ সৃষ্টি হোৱাৰ বাবেই এই বিক্ৰিয়াবিলাকক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। আৰু এক ধৰণৰ বিক্ৰিয়া যে অদক্ষেপণ বিক্ৰিয়া বুলিলে কি বুজা। অদক্ষেপণ বিক্ৰিয়া বুলিলে আমি ইয়াকে বুজোঁ যে জীৱৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত বিক্ৰিয়া হৈ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হোৱাৰ লগতে অদক্ষেপৰ সৃষ্টি হয়, সেই ধৰণৰ বিক্ৰিয়াক অদক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়াৰ ফলত ছডিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হ'ব। এই বিক্ৰিয়াটোত বেৰিয়াম ছালফেটৰ অদক্ষেপৰ সৃষ্টি হ'ব। গতিকে এনেধৰণৰ বিক্ৰিয়াবিলাকক আমি অদক্ষেপণ বিক্ৰিয়া বুলি কওঁ। তোমালোকৰ পৰীক্ষাত ৰাসায়নিক বিক্ৰিয়াসমূহৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে। যেনেদৰে লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে কপাৰ ছালফেটৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? উত্তৰটো এনেদৰে হ'ব। যিহেতু লো অৰ্থাৎ আইৰণ কপাৰতকৈ এবিধ সক্ৰিয় ধাতু, গতিকে আইৰণে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰি আইৰণ ছালফেট উৎপন্ন কৰিব, যাৰ বাবে এই বিক্ৰিয়াটোত কপাৰ ছালফেটৰ ৰঙৰ পৰিৱৰ্তন ঘটিব। পৰীক্ষাত আন এটা প্ৰশ্ন তোমালোকৰ আহিব পাৰে, ক্ষয়ভৱন বুলিলে কি বুজা আৰু ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিম? এনচাৰটো এনেধৰণে হ'ব যে কিছুমান ধাতু বিশেষকৈ লো
জলীয় ভাস্প আৰু এচিডৰ দ্বাৰা আক্ৰান্ত হ'লে ধাতুবিধ ক্ষয় যায়। এই ক্ষয় যোৱা প্ৰক্ৰিয়াটোক ক্ষয় ভৱন বুলি কোৱা হয়। ধাতুবিধক ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পাৰোঁ। যেনেদৰে ধাতুৰে তৈয়াৰী বস্তুবিলাকৰ ওপৰত গ্ৰীজ ব্যৱহাৰ কৰিব পাৰি, নাইবা আমি ৰং ব্যৱহাৰ কৰিও ধাতুবিধৰ ক্ষয় প্ৰতিৰোধ কৰিব পাৰি। আন এটা প্ৰশ্ন, ৰেঞ্চিডিটি বা দুৰ্গন্ধিত বুলিলে কি বুজা? উত্তৰটো এনেধৰণে হ'ব যে তেল বা চৰ্বিযুক্ত খাদ্যবস্তু বেছি সময় মুকলিকৈ থৈ দিলে সেই খাদ্যবস্তুসমূহৰ জাৰণ ঘটি ইয়াৰ গন্ধৰ পৰিৱৰ্তন হোৱাৰ লগতে সোৱাদৰ পৰিৱৰ্তন হয়। ইয়াকেই খাদ্যৰ দুৰ্গন্ধিত বা ৰেঞ্চিডিটি বুলি কোৱা হয়। এই খাদ্যৰ দুৰ্গন্ধিত বা ৰেঞ্চিডিটি প্ৰতিৰোধ কৰিবৰ কাৰণে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুসমূহ নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাই বহুদিনলৈকে ৰাখিব পাৰি। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ, যিয়ে সেই তেলজাতীয় খাদ্যবস্তুসমূহক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। গতিকে আমি তেল বা চৰ্বিযুক্ত খাদ্যবস্তুসমূহ নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাই বহুদিনলৈকে আমি ঠিকে ৰাখিব পাৰোঁ।